Hey guys, welcome back to my channel. So অসমৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে এলপি আৰু ইউপি টেটৰ বাবে ইতিমধ্যে ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্ট আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট ওলাইছে। সো আজি মই আপোনালোকৰ লগত কাট অফ এনালাইসিস এটা ডিসকাস কৰিম ডিব্ৰুগড় জিলাৰ। সো সকলোৱে মোক কমেন্ট কৰি আছিল ডিব্ৰুগড় জিলাৰ লাগে ভিন ডিস্ট্ৰিক্টৰ খুজি আছিল, কিন্তু এতিয়া মই ডিব্ৰুগড় জিলাৰ লৈ আনিছো। লাহে লাহে বাকিখিনিও দিম। কি ডিস্ট্ৰিক্টৰ লাগে আপোনালোকে মোক কমেন্ট বক্সত জনাব, আৰু যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুন আহিছে দেন চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সো বলক ভিডিওটো আৰম্ভ কৰো। সো ওবিসি ক্যাটাগৰীৰ পোষ্ট আছিল ডিব্ৰুগড় জিলাত 16টা। সো ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ আছিল ওবিসিৰ 214.367 আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ আহিল 213.667। সো ডিফাৰেন্সটো চাও আমি কিমান হল কিমান কমিলে অৰ্থাৎ। সো 0.7 কমিছে সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত। সো থাৰ্ড প্ৰভিজনাল মেৰিট লিষ্টত কিমান আহাৰ সম্ভাৱনা আছে কাট অফ। সো এক্সপেক্টেড কাট অফ মই দি দিছো 213 আশে-পাশে থাকিব, খুব বেছি এটা নকমে কাৰণ পোষ্টৰ সংখ্যা কম। আনডিজাৰ্ভৰ ক্ষেত্ৰত দেখা গ'ল আনডিজাৰ্ভৰ পোষ্ট আছিল 270টা আৰু ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ আছিল 214.400 আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত আহিল 211.024। ঠিক আছে, তো ডিফাৰেন্স আমি যদি চাও যে ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টৰ পৰা সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত কিমান কমিল কাট অফ আনডিজাৰ্ভৰ ক্ষেত্ৰত দেখা গ'ল যে 3.376 কমিল। অৰ্থাৎ আমি যদি এতিয়া কওঁ থাৰ্ড প্ৰভিজনাল মেৰিট লিষ্টত কিমান আহিব পাৰে কাট অফ, এক্সপেক্টেড কাট অফ মই এটা দি দিছো 208ৰ আশে-পাশে থাকিব লাগে এক্সপেক্টেড কাট অফ। ঠিক আছে, সো এসসিৰ ক্ষেত্ৰত আমি চাও এসসিৰ ক্ষেত্ৰত পোষ্টৰ সংখ্যা আছিল 205.900। ঠিক আছে, আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত আহিল 202.567। সো এতিয়া চালো আমি যে ডিফাৰেন্সটো কিমান হৈছে 3.333। সো মই এক্সপেক্টেড কাট অফ এটা দি দিছো 199ৰ আশে-পাশে থাকিব লাগে এসসিৰ ক্ষেত্ৰত ডিব্ৰুগড় জিলাত। সো এসটি প্লেন্সৰ ক্ষেত্ৰত আমি চাও যদি ডিব্ৰুগড় জিলাত পোষ্টৰ সংখ্যা আছিল এসটি প্লেন্সৰ 27টা আৰু ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ আছিল 201.431 আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত কাট অফ আছিল এসটি প্লেন্সৰ 199.129। সো এটোৰ ডিফাৰেন্স আমি যদি চাও কিমান হৈছে ডিফাৰেন্স 2.302। সো 2.302 কমিছে সেকেন্ডটোত ফাৰ্স্টতকৈ। সো এক্সপেক্টেড কাট অফ মই এটা দি দিছো 197ৰ আশে-পাশে থাকিব লাগে নেক্সট লিষ্টত। সো আজিৰ বাবে এইখিনিয়ে, আশা কৰো ভিডিওটো ভাল পাব আপোনালোকে। যদি ভিডিওটো ভাল পাইছে দেন লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি মোৰ চেনেলটোতে নতুন আছে দেন সাবস্ক্ৰাইব কৰি দিব। আৰু কি নতুন ডিস্ট্ৰিক্ট লাগে বা কিবা কনফিউজন থাকিলে মোক কমেন্ট বক্সত জনাব।